Step 1, wake up early, gonna rise with the sun. Step 2, get some good, some food in you. Step 3, think real hard about what you wanna be. Step 4, everybody just do your thing. Wake up, today's gonna be a good day. 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 Wake up. सरणी दुखानी आयो की है रे पूजी में तू आयो जीवन दी पूजी में तू आय तू की है रे पूजी में आय तू सरणी दुखानी आयो की है रे पूंजी में तू आयो जीवन पूंजी में तू आज मोर मरमी कुलाते आयो जीवन दी पूंजी में धा श्यामली कुलाते पहाड़े भोया में खेलिलु कत ना खेला बेटा इनो आमार डांगरे कोয়ার বকানে অনুষ্ঠান অসম সাধারণ গোষ্ঠী দলৰ যুৱছাত্ৰ পৰিষদ চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক জনজাতি সন্মিলনীৰ উদ্যোগত বেলামাটি ৰাইজ তথা ডকলাটিং জলা ৰাইজৰ উদ্যোগত চাহ জনগোষ্ঠীয় জলা সম্প্ৰদায় জাতিগত প্ৰমাণপত্ৰ সন্দৰ্ভত এই বিশেষ ৰাজ্যিক আলোচনা সভাৰ সন্মানীয় সভাপতি তথা জনজাতি সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি হবিবুৰ ৰহমান ডাঙৰীয়া, মঞ্চত উপবিষ্ট কিতাপৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ বৰা ডাঙৰীয়া, মঞ্চত উপবিষ্ট সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী কেন্দ্ৰীয় সমিতিৰ সভাপতি সন্মানীয় অমৰ গগৈ ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিশিষ্ট সাহিত্যিক শেহতীয়াকৈ সাহিত্যিক পেঞ্চন লাভ কৰা ব্যক্তি চৰ্দাৰ মাখন লাল বৰা ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিশিষ্ট সাহিত্যিক তথা শেহতীয়া সাহিত্যিক পেঞ্চন লাভ কৰা ব্যক্তি চৰ্দাৰ মানিকলাল মাহাতো ডাঙৰীয়া, অসম জনগোষ্ঠী জলা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ইউনুছ হুছেইন ডাঙৰীয়া, জনজাতিৰ ওপৰত গৱেষণা কৰা ওৰাং মহাবিদ্যালয় বুৰঞ্জী বিভাগৰ অধ্যাপিকা সন্মানীয় চাবজিনা আখতাৰ বাইদেউ ডাঙৰীয়ানী, মঞ্চত উপবিষ্ট তিতাবৰ জিলা অন্যান্য পছপৰা সন্মিলনীৰ সভাপতি সুৰেন তাঁতী ডাঙৰীয়া, মঞ্চত উপবিষ্ট সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনীৰ বিষয়ববীয়াসকল, আমাৰ জলা সম্প্ৰদায়ৰ জ্যেষ্ঠসকল, আমাৰ যুৱ ছাত্ৰ পৰিষদ আৰু জাতি সন্মিলনীৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল তথা মঞ্চত আমাৰ সন্মুখত বহি থকা জ্যেষ্ঠসকল, আই মাতৃসকল, আমাৰ যুৱ ছাত্ৰ পৰিষদৰ সতীৰ্থসকল আৰু বিভিন্ন জিলাৰ পৰা অহা আমাৰ জলাৰ ৰাইজ, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি এই সভাখন অনুষ্ঠিত কৰিবলগীয়া হৈছে। মই উদ্দেশ্য ব্যাখ্যাতেই আমাৰ কিছু কথা আপোনালোকৰ আগত আলোকপাত কৰিব বিচাৰোঁ। আপোনালোকে জানে যে আঞ্চলিক কমিটিৰ প্ৰেচিডেণ্ট জিলা সমিতি খোলাম গামোচা আদৰি কৰাবলৈ মই আমাৰ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। আৰু এজন আছে আমাৰ এইটো মই ভবাত এটা সমস্যা নহয়, কোনেও আপোনালোকক অন্যান্য পিছপৰা শ্ৰেণীৰ পৰা কোনেও লগত হিন্দীত কথা পাতোঁ।
মই বেংগলী মানুহসকলক খুব ভাল পাওঁ এইটো কাৰণে তেওঁলোকে এগাল অসমীয়া মানুহৰ লগত দুজন বেংগলী মানুহ থাকিলেও তেওঁলোকে বেংগলীত কথা পাতে মন কৰিবচোন সেয়া হৈছে ভাষাটোৰ প্ৰতি সন্মান যিটো আমি পৰিহাৰ কৰোঁ চেন্নাইত গ'লোঁ চেন্নাইত দুজন মানুহ আপোনাৰ হিন্দী নকয় সিহঁতে নিজৰ ভাষাত কথা ক'ব জানিলেও জানিবা নাজানিলেও নাজানিবা নিজৰ ভাষাত কথা ক'ব গতিকে ভাষাৰ যেতিয়া সন্মান কৰিব তেতিয়া আপোনালোকৰ অস্তিত্ব জীয়াই থাকিব গতিকে এতিয়া মই সেয়া অনুৰোধ কৰোঁ সকলোকে কুশলে থাকক ভালে ৰাখক মহান আল্লাহ তাআলাই আপোনালোক সকলোকে ভালে ৰাখক আমালৈও দোৱা কৰিব আৰু ইয়াতে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ